এইটো অকণমান এইটো সৰহকৈ লৈছোঁ দেই। তাৰপিছত এইকণ ইয়াত এনেকৈ থলোঁ। তাৰপৰা এইকণ লৈছোঁ, এয়া কুন্দুলি ভাজি অকণমান লৈছোঁ দেই, বেছি নলওঁ। তাৰপিছত মই আকৌ এইখিনি ল'বই লাগিব নহয়। আই ইমান সৰহকৈ উঠিছে দেই, মই ইমান সৰহকৈ নাখাওঁ। সৰহকৈ নাখাওঁ বুলি কৈছোঁহে, আকৌ খাবলৈ মন গ'লে আকৌ লৈ খাম। ইয়াতে তল লওঁ, ওচৰতে সাজি কাচি। তাৰপিছত এইটো নেমু অকণমান লৈছোঁ। তাৰপৰা এইটো হৈছিলে দালি বুলি নহয়, দালিটো অকণমান পাতলকৈ দিছোঁ। তাৰপিছত ইয়াত জিকা, আলু, ঔটেঙা আৰু এটা দিছিলোঁ, পাহৰি থাকিলোঁ। এইটো দালি ভাত খাব লৈছোঁ দেই। কৃষ্ণ কৃষ্ণ। ৰাতিপুৱা সোনকালে ভাত নাখাওঁ। এতিয়া 11:05 বাজিছে। মোৰ কাৰণে ৰাতিপুৱাই বাৰু। মই দিনত এবাৰে খাওঁ, অলপ দেৰিকৈ খাওঁ। তাৰপিছত ৰাতি 9টা বজাত হ'লেও ভাত খাওঁ, 8টা বজাত হ'লেও খাওঁ, 10টা বজাত হ'লেও খাওঁ। দিনটো দুবাৰহে খাওঁ। কাৰণ কেলৈ ইউৰিক এচিডটো ইমানেই মোৰ বাঢ়ি আছিলে। তাৰপৰা এতিয়া টেবলেট খাই শেষ হ'ল, কিন্তু জুখিবলৈ এতিয়া বাঢ়িয়ে আছে নে কমিয়ে আছে, জুখিবলৈ যোৱা নাই। সেইটো কাৰণে মাছ মাংস খোৱাটো আমাৰ ইমান হোৱা নাই, কিন্তু নহ'লেও অকণমানকৈ হ'লেও খাইছোঁ। খাই যাব। ভাতকেইটা খাই লওঁ। দালি লাগে নেকি? নালাগে। দালি এনেই বনোৱাহে, খোৱা নহয়। ইমান ধুনীয়া লাগিছে দৈ কচু শাকখিনি। আজি এনেকৈ খাই পাইছোঁ বাৰু। মই এনেই মাছ মাংস নিদিয়াকৈ ভাজি খাওঁ।
নাখাওঁ নাখাওঁ কৰি পেলাই এই পাত চব্জিখিনি গোটেই বনাই খালোঁ। ভাজি অকণমান ল'লোঁ। এইটো বল গুটি এটা। এয়া তুৰিয়া বুলি পিন্ধিছোঁ দেই আজি। মাতো স্কুলৰ পৰা আহিলা? ভাত খাবা? ভাত খাবি ৰ, মই খাই উঠিলোৱে বাৰু।